নমস্কাৰ, মই নিজৰা বৰাই মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছো। আজি ৰঙৰ উৎসৱ ফাকুৱা ভগৱান শ্ৰীকৃষ্ণৰ মূৰত চাকু দি সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে পালন কৰা হ'ব ফাকুৱা উৎসৱ। আপুনি বাৰু জানেনে ফাকুৱাৰ পূৰ্বে কিয় দাহ কৰা হয় গণধৰ বা হোলিকা? যদি নাজানে ভিডিঅ'টো শেষলৈ চাওক। হোলীৰ পূৰ্বে কিয় দাহ কৰা হয় গণধৰ? হোলীৰ পূৰ্বে গণধৰ দাহ কৰাৰ ৰহস্য কি? হোলীৰ সৈতে কি সম্পৰ্ক হিৰণ্যকশিপু? আপুনি বাৰু জানেনে? ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক ফাল্গু উৎসৱ বা দৌল উৎসৱ বোলা হয়। বৰপেটা দৌল উৎসৱৰ ৩ৰ পৰা ৫ দিনলৈ পালন কৰা হয়। ইয়াৰ প্ৰথমটো দিনক গোন্ধ যাত্ৰা, দ্বিতীয়টো দিনক ভৰদেউল আৰু তাৰ পিছৰ দিনা সুঁৱেৰী বোলা হয়। অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এইফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমৰ দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। 21 বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আটাই 1518 শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাক-জমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক পৰম্পৰাৰ অপূৰ্ব সমন্বয় উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ। পৌৰাণিক আখ্যানত এই দিনটো কামদহনৰ দিন বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত বৰ্তি হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক কামবান নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম কুশ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভূত হয়। কামদহনৰ এই আখ্যানে মূলতঃ সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰে প্ৰতিনিধিত্ব কৰে। আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰৰ অন্তত এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।